দেউতা আমি গৈ থাকোঁ। তই যাবলৈ ওলাইলি নেকি? এতিয়া 2টা বাজিছে ৰাতি, নগ'লে নহয়নে? এই দেউতা মই যাওঁ দিয়ক, একো নহয়। কাইলৈ ছোৱালী স্কুল আছে, মোৰ অফিচ আছে, কিনো হ'ব, একো নহয়। মোৰ যে এতিয়া যাবলৈ মন নাই, এতিয়া ইমান ৰাতি আহিছে, মোৰ এতিয়া টোপনিহে লাগিছে দেউতা। হে এতিয়া ইমান মোৰ টোপনি লাগিছে, কালি গ'লে নহ'ব? হয় নেকি? চুপ, যাব লাগিব। কালিৰ পৰা স্কুল যাব লাগিব নহয়, স্কুল নগ'লে কেনেকৈ হ'ব? স্কুল যাব লাগে যে টোপনি ধৰিছে ন? তহঁতে যদি যাব খুজিছিলি দিনতেই যাব লাগিছিলে, নহ'লে যদি ৰাতি যাব খুজিছিলি ড্ৰাইভাৰ এটা লৈ আহিব লাগিছিলে। হ'ব দেউতা, আপুনি বৰ চিন্তা কৰিছে। কিমান ৰাতি ৰাতি গাড়ী চলালোঁ। যা, এই বৰষুণ বৰকৈ দি আছে, গাড়ী লাহে লাহে চলাবি। বৰষুণো ডাঙৰকৈ দি আছে। কৃষ্ণ প্ৰভু সিহঁতকেইটা ভালে ভালে পালেগৈ হ'ল আৰু।
এয়াই মানুহৰ জীৱন। ভগৱানে এফালে সকলো দিয়ে, নিষ্ঠুৰ নিয়তি কাঢ়ি লৈ যায়। ইমান হাঁহি মাতি সুখৰ সংসাৰখন থকাৰ পিছতো নিষ্ঠুৰ নিয়তি কাঢ়ি লৈ গ'ল। চাওকচোন। ৰাস্তাৰ ট্ৰেফিক নিয়ম নমনাকৈ বহুতো হত্যাকাৰী গাড়ী চলি ফুৰে। বহুতো চেঙেলীয়া ডেকা ল'ৰাই ডাম্পাৰ ট্ৰাক চলাই ঘূৰি ফুৰে। মদ খাই বহুত লোকেও গাড়ী চলায়। নিজক বচাবলৈ নিজৰ গাড়ীখন ৰাস্তাৰ কাষলৈ আনি ব্ৰেক মাৰি মৃত্যুৰ দূতৰূপী গাড়ীখন পাৰ হৈ যাবলৈ দিব লাগে। নমস্কাৰ। খেতিৰ ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা সকলোটিৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি কওঁ যে প্লিজ গাড়ী স্পীডত নচলাব। অত্যন্ত দৰকাৰ নহ'লে ৰাতি গাড়ী নচলাব। 4 লেনত 80ৰ ওপৰ গাড়ী নচলাব। ছিট বেল্টডাল সদায় লগাই ৰাখিব। প্লিজ ছিট বেল্টডাল সদায় লগাই ৰাখিব। মোবাইল ফোনটো আঁতৰত ৰাখিব। দৰকাৰ হ'লে গাড়ীখন ৰখাই ফোন কৰিব। নমস্কাৰ। হয়, আপুনি ঠিকেই কৈছে। আমি কেতিয়াবা ডাঙৰ ভুল কৰোঁ। বৰষুণ বতৰত বাওঁফালে পানী জমা হোৱা ঠাইত আমি গাড়ীৰ বাওঁফালৰ চকাকেইটা চাফা কৰিবৰ কাৰণে পানীত নমাই দিওঁ। এইটো আমাৰ ডাঙৰ মাৰাত্মক ভুল। ভুলটো এনেকুৱাই কাৰণ বাওঁফালৰ চকা দুটাৰ স্পীডটো কমি যায় পানীত নমোৱাৰ লগে লগে, সোঁফালৰ চকা দুটাৰ স্পীডটো একেই থাকে। তেতিয়া কি হয়, আমি গোটেইকেইটা চকাৰ ক্ষমতাটো ৰক্ষা কৰিব নোৱাৰোঁ। ৰক্ষা কৰিব নোৱাৰাৰ ফলত আমাৰ গাড়ীখনৰ কণ্ট্ৰল কেপাচিটি হেৰাই যায় আৰু তেতিয়া দুৰ্ঘটনাত পতিত হয়। নমস্কাৰ। হয়, এই দুৰ্ঘটনাটোৰ কাৰণ বহুতেই এইটোৱেই বুলি ভাবিছে। আপুনি গাড়ীখন উলিয়াই নিওঁতে সজাগ হওক, সচেতন হওক। কাৰণ আপোনাৰ পৰিয়ালটোৱে বাচ্ছাই আছে আপোনালৈ। আপোনাৰ ছোৱালীজনীয়ে ঘৰত বাচ্ছাই আছে দেউতাক ঘূৰি আহিব বুলি। আপোনাৰ মায়েও বাচ্ছাই আছে ল'ৰাটো পাবহি বুলি। আৰু আপোনাৰ পত্নীয়ে পদূলিমুখলৈ চাগৈ বাচ্ছাই আছে মানুহজন কেতিয়া আহিব বুলি। সাৱধান হওক, সচেতন হওক। ধন্যবাদ।